হাৰি নহয় বুই চাবুৰি এইকেইদিন জীয়েৰৰ ঘৰত মাছে মঙহে খাই খাই সুদা ভাত খাবলৈ মনেই যোৱা নাই আজি বেংকৰ ফালেকে অলপ যাং নেকি পাই। কথাটো পিছে মিছা নহয় দেই, মোৰো ভাত খাবলৈ মনেই যোৱা নাই। বৰ মুখখন বেয়া বেয়া লাগিছে পাই। এইকেইদিন আকৌ ছোৱালীজনীৰ ঘৰত সদায় মাছে মাঙহে বোলা দৰে খাই খাই কিবা আজি ভালেই লগা নাই পাই। মাছ মাংসৰ লগত ভাতকেইটা পালেহে খাম খাম লাগিছে অ'। বুঢ়ী এটা কাম কৰচোন, এই বেংক একাউণ্টখন চাই দিয়াচোন যা। আজি বেংকৰ ফালেকে যাং নেকি। পইচা কেইটকামান সোমাই আছে হপায় নহয়, 6মাহমান হোৱা নাই জানো। আঢ়ৈশকে কেইটকামান পইচা ওলাব হপায়। চৰকাৰে দিয়া আকৌ পেঞ্চনৰ পইচাকেইটা উলিয়াই লৈ আহোঁগে ন। হয়তো আকৌ বেংকলৈ গ'লে কেইটকামান পইচা পাম হপায়। দাইল নিমখ তেল সেইকেইটাকে আনি খাবলৈ হ'ব। চৰকাৰে দিয়া পেঞ্চনৰ পইচাকেইটা হয়তো আকৌ মোৰ যে মনতেই পৰা নাছিলে। বয় বুঢ়া, তেনেহ'লে বৈ 10টা বজাত বেংক খুলিবই নহয়। 10টা বজাৰ আগতে গৈ পাবগৈ লাগিব। বেংকলৈ যোৱা মানে আৰু সোনকালে গৈ লাইন পাতিলেহে পইচা পাম। দেৰি হ'ব লাগিলেতো আৰু লাইন ধৰিব নোৱাৰিলে পইচা উলিয়াব নোৱাৰিমেই আৰু। সুদা মুখখন লৈ ঘূৰি আহিব লাগিব। বয় জলদি ওলা, 9:30মান হ'লেই হপায়। ইমান ভাগৰ লাগিছে এইকণ আহোঁতে ইমান ভাগৰ লাগিছে, আৰু যে আধাটো আছেই নহয়। বুঢ়ী সোনকালে খোজ ধৰ। লাহে লাহে গেৰেপ গুৰুপকে গৈ থাকিলে তই বেংকত লাইন পাতিব নোৱাৰিলে পইচানো কেনেকে পাবি বাৰু। ইমান ভাগৰ লাগিছে বয় সোনকালে দে খোজ। দেহে তেহে পাইছোহি আৰু দেই। মানুহবোৰ কোনফালে লাইন পাতিব লাগিব বাৰু। এইফালে এই মহিলাসকলে এইফালে লাইন পাতক আৰু সেইটো পুৰুষসকলে সেইফালে লাইন পাতক। বুঢ়া পাছবুকখন দে আকৌ। আজি লিংক নাই ৰাইজসকল, আজি অলপ দেৰি হ'ব। মানুহবোৰ গোটেইবোৰ শাৰী পাতি ৰৈ আছে যে, কিবা হ'ল নেকি বাৰু? পইচা পাতি নাই দিয়া নেকি আজি? আজি লিংক নাই বোলে বেংকত। মাজনী কি নাই বুলি ক'লে? লিংক নাই বোলে, লিংক নাই আজি। কাণখনে ভালকে নুশুনো নহয়, বুঢ়ী মানুহ কি লিংক নে কি বুলি কয়? সেই ভাগিনো কাৰ নাইকিয়া হ'ল? মেনেজাৰ কৈ থৈ গৈছে। বেংকৰ মেনেজাৰনো আকৌ সেই ভাগি কি হ'লনো বাৰু? কাৰোবাৰ কিবা হ'ল নেকি? জানো পাই, মই যে একো গম নাই পোৱা দেই ক'ত কি হ'ল। কৰবাত কিবা হ'ল হপায় ন বিয়ৈ। মাইকী মানুহবোৰে কিনো হাঁহিছে ফুচফুচাই। বেংকৰ মেনেজাৰ আকৌ সেই ফেৰা বোলে কিবা এটি হ'ল। নাই বোলে। মই আকৌ ভালকে বুজিয়ে নাই, আপুনি অকমান বুজাই কওকচোন। সেই ফেৰা মানে কোন ফেৰা কথা কৈছে বাৰু? মোৰ যে বৰ হাঁহি ওলাইছে। সেই ভাগি আকৌ তোমাকনো আৰু কি বুলি ভাঙি পাতি কম। সেই ভাগি আৰু বোলে নাই হেনো। তেওঁ বোলে নিজে আহি কৈ থৈ গৈছে হেনো। মোৰ যে হাঁহি উঠিছে দেই। বুজিলো। তাৰমানে সেই ভাগি। বেংকৰ মেনেজাৰ আকৌ সেই ভাগিনো কি হ'ল বাৰু? মোৰ যে বৰ হাঁহি ওলাইছে দেই। মোৰ হাঁহি ওলাইছে, হাঁহি আছো উঠনিৰ পৰা। আৰু কিমান দেৰি যে এনেকে ৰৈ থাকিব লাগিব আৰু দেই, ৰৈ ভৰিকেইটা বিষাই গৈছেগে। বুঢ়া এইফালে বৰ জমনি এটা কথা। বেংকৰ মেনেজাৰনো কেতিয়া আহিব? পইচা কেতিয়াকে দিব? আজি পইচা দিওঁতে বোলে দেৰি হ'ব। বেংকৰ মেনেজাৰ দেৰি হ'ব বুলি কৈ থৈ গৈছে। হয় নেকি? কিমান দেৰি হ'বনো? সেইটোহে নাজানো। কিয় বা দেৰি হ'ব? কোনোবাই জানে নেকি? দেউতা ক'লেনো কি হ'ব? জমনি কথা, আপোনাৰ আগত ক'ব নোৱাৰো আৰু এতিয়া। বেংকৰ মেনেজাৰ বোলে কিবা এটি হ'ল, সেইকাৰণে বোলে আজি পইচা দিওঁতে অলপ দেৰি হ'ব হেনো। বুঢ়ী তহঁতে কি হাঁহি আছ ইমান ফুচফুচাই? বুঢ়া বিয়াত জমনি। মোৰ যে হাঁহিয়ে উঠি আছে। তহঁতে কি ফুচফুচাই হাঁহিছহে? মাইকী মানুহ দুজনীমান লগ লাগিব লাগিছে। তহঁতৰ দাঁতৰ কিটকিটনি কি চাবি? দাঁত একদম এহাত দীঘলকে মেলি উলিয়াই হাঁহিবি। তহঁতেনো কি ৰহস্য পালি ইমানকে যে হাঁহি আছ? নুবুজিবি যিমানহে জমনি কথা। তোৰো একেবাৰে দাঁত যে নাই, আলু উলিয়াই লৈ তই একেবাৰে ঢেক হাঁহিবি হপায় কথাটো শুনি পালে। কিনো ইমান জমনি কথা? কচোন ক। ক'তনো কি ইমান জমনি হৈছে তহঁত মাইকী মানুহবোৰে একেবাৰে দাঁত উলিয়াই হাঁহিছ। আমাকো ক আকৌ। আমাৰো জানুং লাগিছে নহয়। কথাষাৰ শুনুং লাগিছে। কচোন ক। এইবোৰ একেবাৰে গুপ্ত কথা ৰাজহুৱাকে ক'ব নোৱাৰি। ক'লেও মনে মনেহে ক'ব পাৰি, কাণে কাণে ক'ব লাগিব। বৰ ৰহস্যজনক কথা যেন পাওঁ দেই। মানুহবিলাকে ইমানকে যে হাঁহি আছে,
এই ক'তনো কি হ'ল বাৰু এই কচোন ক এই শুনো শুনো লাগি আছে নহয় এই কথাৰ ভাগটো পালেহে অন্তৰখনে শান্তি পাব এই কোৱাচোন কোৱা সেই মনে মনে কৈছো শুনক এইবোৰ কাণে কাণে কোৱা কথাহে সেই টানকে ক'ব নোৱাৰি এই বৰ ৰহস্যজনক সেই বৰ আমোদজনক কথাও মোৰ যে বৰ হাঁহি উঠিছে জানানে এই বুঢ়ী সেই কচোন ক এই কিনো ইমান হাঁহি আছ মিচিক মাচাককে এই দাঁত নাইকিয়া একেবাৰে লাপং বুঢ়ীজনীও হাঁহিটো দেখি মোৰো একেবাৰে হাঁহিয়ে উঠিছে এই কৈছো শুনক শুনক হে এই বেংকৰ মেনেজাৰ বোলে কিবা হ'ল এই সেই ভাগি বোলে কিবা হ'ল হেনো সেই ভাগি নাই বোলে হা সেই ভাগি আকৌ কি হ'ল সেইকাৰণে বোলে পইচা দেৰিকেহে দিব বোলে এই অলপ দেৰি হ'ব বোলে এই বুঢ়ী এই ক'ত কি নাইকিয়া হ'ল মই যে শুনাই নাই ভালকে এই ইমান লাহেকে ক'লে মই নুশুনো তই জানই আকৌ কচোন ক'ত কি নাইকিয়া হৈছে এই কলা বুঢ়াটোৰ আগত কথাও ক'ব নোৱাৰি লাহেকে ক'লে নহয় টান টানকে ক'ব লাগে এই নাই এই বেংকৰ মেনেজাৰ বোলে সেই কিবা সেই ভাগি হেনো নাইকিয়া হ'ল এই সেইকাৰণে পইচা দিওঁতে দেৰি হ'ব বোলে কিবা নাইকিয়া হ'ল তাৰমানে এই হ'ব দে তোক মই ৰাস্তাত ভালকে বুজাই দিম এতিয়া আৰু মই সেইবোৰ বুজাই থাকিব নোৱাৰো সেই মেনেজাৰ কাণত পৰিবগৈ টান টানকে ক'লে জানো পাই কিনো কথা কৈছ মই যে একো বুজি নাই পোৱা দেই হেৰি নহয় এই মানুহগৰাকীক কথা এটা সুধো সুধো লাগিছে আকৌ হেৰি নহয় এই কোনেনো চেক কৰি চালেগে এই মেনেজাৰ বোলে তেওঁ নিজে আহি সেই মানুহগৰাকী যে সেই যে চিয়াহী ৰঙৰ কাপোৰ পিন্ধি যে আছে সেই মানুহগৰাকীৰ আগত বোলে নিজে কৈ থৈ গ'ল হেনো এই কোনেও চেক নাই কৰাগে নিজেই ক'লে বোলে বৰ জমনি দেই সেয়েহে তহঁত মাইকী মানুহবোৰে একেবাৰে দাঁত উলিয়াই উলিয়াই ধনীৰ পৰা হাঁহি আছ এতিয়াহে বুজি পাইছো আপোনালোকে এজন এজনকৈ সোমাই আহিব চাওঁ পাছবুকখন দিয়া মানুহগৰাকী গৈ এইপিনে চোৱাচোন এই মেনেজাৰ ছাৰ আহিলে ন এই পইচা দিব নেকি বাৰু এতিয়া দিব এতিয়া মানুহগৰাকী এই হেৰি নহয় সেই কিবা নাই বুলি কৈছিলে যে সেই ভাগি সমস্যাটো কিবা হ'ল সমাধান হ'ল নে বাৰু লিং আহিলে চাগে সেইকাৰণে মেনেজাৰ ছাৰ আহিছে এতিয়া কাম আৰম্ভ কৰিছে এই মেনেজাৰ ছাৰৰ সেই নাই বুলি কৈছিলে সেই ভাগিৰ সমস্যাটো বাৰু কেনেকৈ কি হ'ল এই ছাৰে কৈছিলে নেকি বাৰু এই মেনেজাৰ ছাৰৰ আকৌ সেই ভাগি কি হ'ল আকৌ কিবা নাইকিয়া হ'ল নে কি বুলি শুনি পাইছিলোঁ আকৌ সেইটো কথা আকৌ কি বাৰু মেনেজাৰ ছাৰটো একো নাই সময়টো গম নাপাওঁ নহয় ছাৰৰ কিবা এটা কৈছিলে নেকি ছাৰে কৈছিলে নে কোনে কৈছিলে মই গম নাপাওঁ নহয় ছাৰৰ কি সমস্যা হৈছে তুমিয়ে দেখোন কৈছিলা সেই ছাৰৰ বোলে সেই ভাগি নাইকিয়া হৈ গ'ল মইতো লিংক নাই বুলি কৈছিলোঁ মানে ছাৰে কৈ থৈ গৈছিলে যে লিংক নাই অলপ দেৰিকৈ পইচা দিব বুলি সেই ভাগি কথাই সুধিছোঁ আকৌ এই বেংকৰ লিংকটো আকৌ কেতিয়াবা ডাউন থাকে কেতিয়াবা ঠিকে থাকে আৰু সেইটো আপ ডাউন হৈ থাকে এই লিংক নাথাকিলে আকৌ এই কম্পিউটাৰবিলাক চলাব নোৱাৰে সেইটো কথাহে কৈছিলে ছাৰে হয় নেকি এটা তাৰমানে আপুনি সেই বেলেগকৈ ভাবি লৈছিলে এইবোৰ কথা নহয় এই বেংকৰ এইটো লিংকটো হৈছে এইটো মানে নেটৱৰ্ক আৰু এইটো লিংকৰ সহায়তে বেংকৰ এই কম্পিউটাৰবিলাক চলে কাম কৰে সেইটো কথাহে কৈছিলোঁ এটা তাৰমানে আপুনি সেই বেলেগকৈহে ভাবি লৈছিলে ন তাৰমানে মই সেই বুজাতহে ভুল হ'ল ন আমি আকৌ নাজানো নহয় এই আগৰ দিনৰ বুঢ়া বুঢ়ী মানুহ আৰু এইবোৰ লিংক চিং কিনো চিনি পাওঁ তাৰমানে মই এতিয়াহে বুজি পাইছোঁ ভনী লিংক মানে সেইটো বেলেগ বস্তু ন আমি আকৌ ধনীৰ পৰা সেই বেলেগ এটা বুলিহে ভাবি পেলাই হাঁহি আছোঁ নপঢ়া নুশুনা মানুহ আৰু এইবোৰনো কিনো জানো আজিহে জানিলোঁ দেই এই লিংক বেংকতো সেই লিংক বোলা বস্তু এটা থাকে এটা বেংকত সেই লিংকৰ সহায়তহে কাম কৰে বুঢ়ী এই পাছবুকখন লৈ তই এই মানুহজনীৰ পাছতে তই এতিয়া সোমাই যা এই পইচাকেইটা ভালকে ধৰি আনিবি দেই পৰি থাকি আহিব হ'ব ধৰিম ভালকে ধৰিম মোৰ হাতৰ পৰা ওলাই নপৰে বুঢ়ী যা তই যা এতিয়া তোৰ পাল হ'লি যা সোমাই যা বুঢ়া পইচাকেইটা ধৰ আৰু সোনকালে বৈ জেপত ভৰাই ল কিমান দিলে মই গণিব নাজানো দেই তই গণিছা এই ঘৰতে গৈ গণিবি দে এতিয়া বৈ ইয়াৰ পৰা সোনকালে তেনেহ'লে আমি গৈ থাকোঁ আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ আমাৰ ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে তেন্তে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব লাইক এটা কৰি দিব আৰু কমেণ্ট কৰিব আজিলৈ আহোঁ বাই বাই